নমস্কাৰ হেল্ল' বন্ধু বান্ধৱীসকল আজি আমি তোমালোকক শিকাবলৈ আহিছোঁ ভাৰতৰত্নৰ বিষয়ে আৰু এই ভাৰতৰত্ন মানে কি হৈছে এই বিষয়ে আমি জানিম আহা Bharatratna is a Indian's highest civilian award. It was the first awarded in 1954. ভাৰতৰত্ন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ উচ্চতম যিটো অসামৰিক বঁটা হয় আৰু এইটো কিমান চনত হৈছিলে ফাৰ্ষ্ট এৱাৰ্ড দিছিল 1954 আৰু এই 1954 চনতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক দিয়া হৈছিল তেখেত হৈছে ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি The actual award is designed in the shape of the people live with Bharatratna inscribed in Devangiri script in the sun figure. অৰ্থাৎ যিটো তোমাৰ ভাৰতৰত্ন এৱাৰ্ড সেইটো হৈছে তোমাৰ আহত পাতৰ দৰে এনেকুৱা আৰু ইয়াত তোমাৰ দেৱানগিৰি স্ক্ৰিপ্টত সান ফিগাৰত আছে এনেকুৱা ধৰণৰ আছে ইয়াত এনেকুৱা ধৰণৰ আছে আৰু এইটো তোমাৰ ভাৰতৰত্নৰ মানে গছৰ পাতৰ দৰে যিটো শেপ সেইটো শেপত বনোৱা হৈছে The reverse side of the decoration Satyameva Jayate has been written in the Hindi with an inscription of state emblem আৰু ইয়াৰ যিটো বেক সাইড হয় তাত তোমাৰ ষ্টেটৰ যিটো এমব্লেম আছে ন সেইটো তোমাৰ বেক সাইডে হিন্দীত লিখি দিয়া আছে সত্যমেভ জয়তে বুলি The emblem The sun and the rim are of the platinum মই যে কৈছোঁ অলপ আগতে ইয়াৰ সন্মুখত আছে এইটো সূৰ্যৰ নিচিনাকৈ বনাই থৈছে The inscription are in the burnished bronze আৰু এইটো গোটেইটো তোমাৰ বাৰ্নিছ কৈছে ব্ৰঞ্জৰে গোটেইটো এটা ব্ৰঞ্জৰ ঠিক আছে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ যদিহে তোমালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু যদি প্ৰথম হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ